আপোনালোকে হয়তো জানে যে চৰ-চাপৰিয়া অঞ্চলৰ মানুহবিলাক প্ৰায় 70% মানুহে কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু 20% মানুহ জীৱ জন্তুৰ ওপৰত নিৰ্ভৰশীল আৰু 10% মানুহ কোনোবাই হাজিৰা কৰিছে বা হয়তো কোনোবাই বিজনেছ কৰিছে। গতিকে বিজনেছ আৰু হাজিৰা কৰা ইয়াৰ ভিতৰত 10% মানুহ আছে চৰত। চ' 70% মানুহে অকল কৃষিৰ ওপৰত নিৰ্ভৰশীল। কোনোবাই বাদাম খেতি কৰিছে, কোনোবাই ধান খেতি কৰিছে। এনেকুৱা শস্য নাই যে চৰৰ মানুহে কৰা নাই। এইটো ভাল বিষয়। যিমান খাদ্য সামগ্ৰী আছে এই সকলোবোৰ খাদ্য সামগ্ৰী চৰৰ মানুহে উৎপাদন কৰি আছে। যদি চৰৰ মানুহে শস্য উৎপাদন নকৰিলে হয় তেতিয়া আমি হয়তো নাপালোঁ হয়। কিন্তু চৰত এনেকুৱা মানুহ আছিল যিয়ে নেকি গৰু বা ম'হৰ গাখীৰ বিক্ৰী কৰি বিৰি ক্ৰয় কৰি টানিছে। এনেকুৱা মানুহ বহুত আছিল আগতে, বৰ্তমান নাই। এই কথাটো মই শুনিছিলোঁ যেতিয়া মই ক্লাছ 10ত পঢ়িছিলোঁ। তেতিয়া মোৰ গণিত টিচাৰে কৈছিলে এই কথাটো। হয়তো হ'ব পাৰে আমাৰ টিচাৰে তেতিয়া বা হয়তো চৰত দেখা পাইছিল এনেকুৱা, কিন্তু বৰ্তমান এতিয়া নাই এনেকুৱা মানুহ নাই আজি। কিন্তু চৰৰ এটা ভাল বিষয় মই নিজৰ চকুত দেখিছোঁ আৰু শুনা পাইছোঁ যে চৰৰ ল'ৰা ছোৱালী যিবিলাক আছে সেই ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনাত বহুত বেছি ভাল। টাউনৰ ল'ৰা ছোৱালীতকৈ চৰৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাত বহুত বেছি ভাল আৰু টাউনতকৈ চৰৰ মানুহ ছাকচেছ অতি সোনকালে হ'ব পাৰে। ডিয়াৰ ফ্ৰেণ্ডছ, চৰৰ মানুহে যদি ভিডিঅ'টো চাই আছে বেয়া নাপাব। হে দোস্ত, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল arazizulspeech। আশা কৰোঁ সকলোৱে ভালেই আছে। চ' আজি আছোঁ এতিয়া চৰত। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ উজৰিচৰ বুলি কয়। এয়া চাওক নদী। মই একেবাৰে নদীৰ ওচৰতে আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে। এয়া দেখি আছে ডাঙৰ এখন নাও। এয়া এখন আৰু এয়া এখন। তেওঁলোকৰ যিমান বস্তু আছে এই সকলোবোৰ বস্তু এই নাৱৰ দ্বাৰা মাৰ্কেটলৈ পঠিয়াই দিয়ে। আৰু এই সৰু সৰু নাওবিলাক দেখা পাইছেনে? এই সৰু সৰু নাওবোৰ অকল মাছমৰীয়াসকলে ব্যৱহাৰ কৰে। চাওক এই দূৰত এখন নাও চলি আছে। আৰু এইফালে চাওক সৰু নাও আৰু বহুত আছে এইফালে। আৰু ইয়াত চাওক সেইবিলাক কাঠ চৰৰ মানুহে ইন্ধন হিচাপে ব্যৱহাৰ কৰিব। আৰু সেইফালে আছে চাওক, দেখা পাইছেনে? এতিয়া মই উভতি গৈ আছোঁ। আজি বহুত বেছি গৰম, ৰ'দ উঠিছে বহুত আজি। ইয়াৰ পৰা নদীখন এবাৰ চাই লওক। ইয়াৰ পৰা প্ৰায় 3 কিলোমিটাৰমান হ'ব। খোজকাঢ়ি যাব লাগে পানী চাওঁতে। এইটো চাওক, এইটো হ'ল বাদাম গছ।